The ASSAM Book Fair diphu along ni throksi apharman kapedo ponji aphan pini press conference kangni. The ASSAM Book Fair atum pen chepatir pi ponsi Dhemaji Nalbari Jorhat lapen Guwahati along tangde rapi puthot Karbi Anglong district angkang pi diphu along sitame puthot kangpu pon thuji aphan jisik chedang pon bomlo. Labangso the ASSAM Book Fair lake thang ni phai throk arni kangsam porphai plipen ni throksi anapharman diphu government higher secondary boys school playground along si kibi ponji aphan jisik ponlo. Lapen ake haisar rangbang terang ahin pensi ingpu ponpo. Labangso luthui kapache thang pon atum lake Assam Revenue Disaster Management lapen Hill Area Manager of Minister Jogan atum pensi piklang ponlo. Lapen labangso luthui kangpu ponji abang lake Assam Publication Council Secretary Promote Kalita si labangso jai mekalong si ingpu ponpo. Lapen aluhiaman pen kachetong dunji atum lake Chief Executive Members of Karbi Anglong akihai Dr. Tuliram Ronghang lapen Dr. Pradip Jyoti Mohanta Prominent Writer and Researcher Padma Shri Dhaneswar ingti akihai Bami ingti President of Karbi Lamet Amai lapen kapre kethe kiding atum setame labang swajai mekalong chitong dunji. Lapen pini labang swajai mekaphan press conference kang yahut Assam Publication Council Secretary Promote Kalita All Assam Book Publisher and Sellers Association Vice President Bahanchal Islam Chowdhury lapen Karbi Anglong District Commissioner Madhumiti Bhagwati setame labangso press conference along Chetongdun. সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যোৱা বছৰ গুৱাহাটীত অসম গ্ৰন্থমেলা আয়োজন কৰিছিল। এই গ্ৰন্থমেলা যথেষ্ট পৰিমাণে সফলতা লাভ কৰিছিল আৰু এই সফলতা দেখিয়েই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বেলেগ ঠাইতো এই গ্ৰন্থমেলা সম্প্ৰসাৰিত কৰিবলৈকে আমাক পৰামৰ্শ দিছে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত নেতৃত্ব লৈছিল যাতে এই গ্ৰন্থমেলা আমি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই একেলগে বেলেগ ঠাইতো কৰিব পাৰে। আমি ইতিমধ্যে গুৱাহাটীৰ উপৰিও ধেমাজি যোৰহাট আৰু নলবাৰীত ইতিমধ্যে অসম গ্ৰন্থমেলা আয়োজন কৰিছিল আৰু আটাইকেইখন গ্ৰন্থমেলাই সফলভাৱে আয়োজন হৈছিল। কাৰ্বি আংলঙৰ মাননীয় উপায়ুক্ত ডাঙৰীয়াখিনিয়ে আমাক ব্যক্তিগতভাৱে অনুৰোধ কৰিছিল যাতে ডিফু চহৰতো এখন গ্ৰন্থমেলা আয়োজন কৰিব পৰা যায়। আমি পাছত অলপ তততে হ'লেও আচলতে আমাৰ কেলেণ্ডাৰত এখন লিষ্ট থাকে ক'ত গ্ৰন্থমেলা হ'ব। ইয়াৰ পাছত আমি বঙাইগাঁৱত আয়োজন কৰিম। গতিকে তাৰ মাজতে আমি ডিফু চহৰৰ কাৰণে এটা সময় উলিয়াইছিলোঁ আৰু এই মৰ্মে কাইলৈৰ পৰা আমাৰ গ্ৰন্থমেলা আৰম্ভ হ'ব 12 তাৰিখলৈকে 7দিনীয়া তাৰিখ। আমি এই গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱাৰ লগে বাকী ব্যৱস্থাসমূহৰ ক্ষেত্ৰতো আমাক কাৰ্বি আংলং প্ৰশাসনে সহযোগিতা কৰিছে আৰু এই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম প্ৰকাশন পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলা সহযোগী হিচাপে কাৰ্বি আংলং জিলা প্ৰশাসন আছে। আমি কাইলৈ আমাৰ উদ্বোধনী অনুষ্ঠানটো ঠিক কৰিছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংকম এৰাং ডাঙৰীয়া। ইয়াত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। এইখন কাৰ্বি আংলং জিলা প্ৰশাসনৰ ওপৰত গ্ৰন্থ এখন প্ৰস্তুত কৰিছে। সেইখন গ্ৰন্থৰ নাম হৈছে সকলো আৰলেন। এই গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতে কাইলৈ উদ্বোধনী অনুষ্ঠানখনতে এই গ্ৰন্থখন উন্মোচন কৰিব। আমি এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে আমি অট'নমাছ কাউন্সিলৰ CM ডাঙৰীয়া তুলিৰাম ৰহন ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ আৰু যশস্বী সাহিত্যিক ইংৰাজী সাহিত্যৰ এগৰাকী লেখক হ'বলগীয়া সাহিত্যিকে পৰিগণিত পদ্মশ্ৰী অৰূপ কুমাৰ দত্তক আমি কাইলৈ বিশিষ্ট সন্মানীয় অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু কালিৰ এই উদ্বোধনী অনুষ্ঠানৰ লগে আক্ষৰিকভাৱে আমি গ্ৰন্থমেলা শুভ উদ্বোধন হোৱাৰ বুলি ঘোষণা কৰিম আৰু সেইকাৰণে আজি আপোনালোকক এই খবৰটো যাতে আমাৰ কাৰ্বি আংলঙৰ সকলো অঞ্চললৈকে বিয়পাই দিয়ে তাৰ কাৰণে আপোনালোকক আমি আমন্ত্ৰণ কৰিছোঁ। এই 7দিনীয়া গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানৰ উপৰিও প্ৰতিটো দিনতে সাংস্কৃতিক অনুষ্ঠান থাকিব। গধূলি পাঠ কৰা
আৰু প্ৰত্যেকটা দিনতে এটা বিশেষ অনুষ্ঠান হ'ব যেনে আমি কেতিয়াবা 1 বজাত আৰু কেতিয়াবা 3 বজাত এটা সাহিত্যৰ অনুষ্ঠান কৰিছোঁ আমি অসম গ্ৰন্থমেলাৰ এই চিৰিজত প্ৰথমবাৰৰ কাৰণে আৰু অসম প্ৰকাশন পৰিষদৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ডিফু চহৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলা কাৰ্বি ভাষাত এটা আলোচনা হ'ব কাৰ্বি ভাষাতে আলোচনা সত্ৰ হ'ব এইটো প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু এইটো 7 তাৰিখে বিয়লি 1 বজাত এই আলোচনা সত্ৰ অনুষ্ঠিত হ'ব এই সত্ৰখন উদ্বোধন কৰিব পদ্মশ্ৰী ধনেশ্বৰী ডাঙৰীয়াই আৰু ইয়াত আলোচক অতিথি হিচাপে যোগদান কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ ফয়াৰ সিং আনছে হৰ সিং তেৰণ ৰম সিং তেৰণ চিকাৰী টিছু জয় সিং কালপি লুনছে টিমু আৰু ইয়াত আগধৰিব শ্ৰীযুত লং সিং তেৰণ ডাঙৰীয়া এইখন এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ বুলি পেলাই আমি ভাবিছোঁ আৰু ইয়ে এক নতুন দিক নিৰ্দেশনা দিব আৰু ইয়াৰ বিষয়টো হৈছে কাৰ্বি ভাষা আৰু সাহিত্যৰ উন্নয়নৰ কাৰণে কি কি ব্যৱস্থা ল'ব পাৰে তাৰ ওপৰত কাৰ্বি ভাষাতে এই আমাৰ আলোচনা সভাখন আয়োজিত হ'ব আমি 8 তাৰিখে বসন্ত এই অঞ্চলৰে এগৰাকী বিশিষ্ট লেখক বসন্ত দাসৰ ওপৰত এখনি আলোচনা সত্ৰ আয়োজন কৰিবলৈ ভাবিছোঁ এই আলোচনা সত্ৰখিনি 1 বজাত হ'ব 8 তাৰিখে আৰু এই আলোচনা সত্ৰখন সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক দিলীপ চন্দ্ৰ ডাঙৰীয়া আৰু ইয়াত ভাগ ল'ব ডক্টৰ মনালিছা ৰফিকি শ্ৰীযুতা গীতা হানচেপি ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু শ্ৰীযুত ভৱেন কলিতা আৰু 9 তাৰিখে এখন বহুভাষিক কবি সন্মিলন ইয়াতে কাৰ্বি বড়ো নেপালী অসমীয়া আটাইকেইটা ভাষাৰে কবিসকলে আমি আমন্ত্ৰণ কৰা কবিসকলে ইয়াতে কবিতা পাঠ কৰিব আৰু এই কবিতা অনুষ্ঠানটো হ'ব 9 তাৰিখে 3 বজাত আৰু ইতিমধ্যে আমি নিৰ্বাচিত কৰি সেই কবিসকলক আমন্ত্ৰণ জনাইছোঁ সচৰাচৰ দেখা যায় যে বহুত কবি সন্মিলন বুলিবলৈ বহুতে আহে আমি ইতিমধ্যে বিভিন্ন প্ৰক্ৰিয়াৰে বাছনি কৰি নিৰ্দিষ্ট সংখ্যক কবি আমি ইয়াতে নিমন্ত্ৰণ এই উন্মিলন অনুষ্ঠানটো হ'ব যুৱ লেখক আৰু আমি ইয়াতে বাকী কাৰ্বি আংলঙৰ বাহিৰৰ যুৱ লেখকক মতা নাই আমি কাৰ্বি আংলং জিলাৰে যুৱ লেখকসকলৰ মাজত কিছু সংখ্যকক ইয়ালৈকে আমন্ত্ৰণ কৰিছোঁ আৰু এইটো অনুষ্ঠান আমি প্ৰতিখন গ্ৰন্থমেলাতে কৰোঁ আৰু সেই অঞ্চলৰ যুৱ লেখকসকলক উৎসাহিত কৰাৰ কাৰণে কৰোঁ 11 তাৰিখে আমি শনিবাৰৰ দিনটোত আমি শিশুৰ দিন বুলি এটা অনুষ্ঠান ৰাখিছোঁ আৰু শিশুৰ দিনজোৰা কাৰ্যসূচীৰে চিত্ৰাংকন প্ৰতিযোগিতা মুকলি কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেই দিনটোত আমি শিশুসকলৰ মাজত এই যিবিলাক প্ৰতিযোগিতা কৰিম তাৰ মাজতে আমি নিৰ্বাচিতসকলক পিছৰ দিনা পুৰস্কৃত কৰিম আৰু আমি উল্লেখ কৰিছোঁ যে এই কুইজ প্ৰতিযোগিতা এইটো মুকলি কুইজ হ'ব ইয়াত 50টা প্ৰশ্নৰ বাবে প্ৰত্যেকটা প্ৰশ্নৰ বাবে এটা প্ৰাইজ মানি আৰু এখন কিতাপ ৰাইজৰ মাজত যিয়ে উত্তৰ দিয়ে তেওঁই পুৰস্কাৰ পাব এই ধৰণে কুইজ এটা কৰোঁ সচৰাচৰ কুইজবিলাক হয় কি দল হিচাপত আহে ইয়াত দল নাই ৰাইজৰ মাজত যিকোনো মানুহে প্ৰশ্নৰ উত্তৰ দিব পাৰিব আৰু তেওঁক এটা প্ৰাইজ মানি আৰু এখন কিতাপ পুৰস্কাৰ দিম আমি শেষৰ দিনা 12 তাৰিখে আমি এই সামৰণি অনুষ্ঠান 3 বজাত অনুষ্ঠিত কৰিম আৰু ইয়াত আমি সন্মানীয় অতিথি হিচাপে অনুৰোধ সকলোৱে চিনি পায় বিশিষ্ট উপন্যাসিক তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ বিশিষ্ট অতিথি হিচাপে ডক্টৰ প্ৰদীপজ্যোতি মহন্ত লেখক আৰু গৱেষক তেখেতক আমন্ত্ৰণ কৰিছোঁ পদ্মশ্ৰী ধনেশ্বৰী এই অনুষ্ঠানত থাকিব আৰু কাৰ্বি লামেটামেৰ সভাপতি শ্ৰীযুত বাৰিমিংকি ডাঙৰীয়াও এই অনুষ্ঠানত উপস্থিত থাকিব কাৰ্বি আংলং জিলাৰ এগৰাকী সুযোগ্য সন্তান লংটাং তেৰণৰ স্মৃতিত আমি এই যি মঞ্চ এই অডিটৰিয়াম
বাছৰ ব্যৱস্থা কৰিছোঁ। বৰ্তমান 2টা জেগাৰ পৰা আমি বাছৰ ব্যৱস্থা কৰিছোঁ। অহাকালিলৈ নহয়, পৰহিৰ পৰা 5 তাৰিখৰ পৰা বোকাজান, পাৰখোৱা আৰু চিলনীজান তাতে আমাৰ বাছসমূহ থাকিব আৰু সকলো ব্যক্তি যোনে দূৰৰ পৰা আহিব বিচাৰে বা দেৰিকৈ হ'লেও ঘূৰি যাব বিচাৰে তেওঁলোকে সুবিধা লৈ পাৰিব। আৰু তাৰ উপৰি মই জনাব বিচাৰিছোঁ যে অহাকালিলৈও আমাৰ বহুত কেইখনমান গ্ৰন্থ ইয়াতে উন্মোচনী আছে। প্ৰথমতেতো মেইন আমাৰ যিটো প্ৰগ্ৰেম আছে তাতে আমাৰ অপৰূপ আৰ্লেং বুলি যিখন ডিষ্ট্ৰিক্ট দিনৰ পৰা পাব্লিছ কৰা হৈছে, সেই কিতাপখন আমাৰ সেই প্ৰথম মঞ্চতে হ'ব, উন্মোচন হ'ব। তাৰপিছত আমাৰ এলুইন তাৰ কল্পনা বৰা, তাৰপিছত সঞ্জু বৰা, মুনিল হন্ত শইকীয়া, ভৱপ্ৰসাদ দেৱী, ধনেশ্বৰ ইংতি ডাঙৰীয়া, চিকাৰী কিছু, এনেকৈ ক্ৰমে বহুকেইজনৰ গ্ৰন্থই এই গ্ৰন্থমেলাত উন্মোচিত হ'ব। এইখিনিকে মই আপোনালোকক অভিনয় জনালোঁ। মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ প্ৰকাশক পৰিষদে